আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে দায়ী চৰকাৰ। মেৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ। ভোগালী বিহুৰ শুভেচ্ছা জনাই সকলোকে কৰোনা বিধি পালনৰ মাজেৰে বিহু উদযাপন কৰিবলৈ আহ্বান জনালে বিধায়ক অখিল গগৈ। লগতে কোভিডৰ বিধিৰ নিয়ম সলনিৰ বাবে চৰকাৰক ধন্যবাদো জনালে শিৱসাগৰ বিধায়কগৰাকীয়ে। বুধবাৰে সাংবাদিকৰে হোৱা কথা বতৰাত অখিল গগৈয়ে ৰাজ্যৰ শেহতীয়া কৰোনা পৰিস্থিতিৰ বাবে চৰকাৰে দোষাৰোপ কৰে। অখিল গগৈয়ে কয় যে অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰেই দায়ী। মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন। কোভিডৰ বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটিৰ প্ৰয়োজন আছিল। মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে। চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত কোনো মানুহক সহায় কৰা আঁচনি বৰ্তমান নাই। চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। ইপিনে লাভলীনা সন্দৰ্ভত কি ক'লে অখিল গগৈ? লাভলীনা অসমৰ বাবে গৌৰৱ, আৱেগ। লাভলীনাই ফেশ্বনত অংশগ্ৰহণ, বঁটা বাহন সম্বৰ্ধনালৈ নুফুৰিলে ভাল হ'ব বুলি ভাবোঁ। হিমা দাসৰ ক্ষেত্ৰতো একেই হৈছিল। লাভলীনাই সমষ্টিত ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছে চৰকাৰে। লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱা নিবিচাৰোঁ। লাভলীনাই আকাশ চুবক, অলিম্পিকত মেডেল লাভ কৰক। লাভলীনাক যাতে চৰকাৰে ধ্বংস নকৰে তাৰ বাবে আহ্বান জনাইছোঁ। এনেদৰে কয় অখিল গগৈ। ইপিনে মেৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে অখিল গগৈ। ইফালে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মে' মাহৰ ভিতৰত ৰাজ্যৰ 1 লাখ শিক্ষিত নিবনুৱালৈ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ আহ্বান জনালে অখিল গগৈ। অন্যথা ৰাজ্য চৰকাৰৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সাৱধান কৰি দিয়ে শিৱসাগৰ বিধায়কজনে। গগৈয়ে লগতে কয় যে ৰাজ্যত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। মোক জেলত ৰাখি বিজেপি চৰকাৰে টুল গেট খুলিছিল। টুল গেটসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ চৰকাৰক। অন্য ৰাজ্যত টুল গেট বন্ধ কৰিব আৰম্ভ কৰিছে আৰু আমাৰ তাত খুলিছে। আৰু কেইদিনৰ পিছত ৰাইজে ৰাজপথত ওলাই আহি টুল গেট ভাঙিব। টুল গেট বন্ধ কৰাৰ দায়িত্ব কেৱল অখিল গগৈৰে নহয়, ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। এটা ভয়ংকৰ খবৰ। গুৱাহাটীত এদিনতে কোভিডৰ পজিটিভ 1000তকৈ অধিক লোক। ৰাজ্যত অতি ভয়াৱহ কোভিড সংক্ৰমণ। আজি কামৰূপ মহানগৰ জিলাত কোভিড পজিটিভিটি ৰোগীৰ সংখ্যা হৈছে 1000জন অতিক্ৰম কৰিছে। আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত মুঠ 1138গৰাকী লোক শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইপিনে ৰাজ্যত আজিৰ দিনটোত মুঠ 3276গৰাকী লোক কোভিড পজিটিভ হয়। বিগত 24 ঘণ্টাত ৰাজ্যত মুঠ 49,915টা কোভিড পৰীক্ষা কৰা হৈছিল, যাৰ ভিতৰত 3276গৰাকী লোক পজিটিভ আহে। ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে 6.56%। আনহাতে অসমত বিগত 24 ঘণ্টাত 4জন লোকৰো কোভিড সংক্ৰমণৰ ফলত মৃত্যু ঘটে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোকক বিহুৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। ইপিনে আজিৰ কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, নিবনুৱাৰ বাবে কি সুখবৰ আছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট হোৱা সিদ্ধান্ত অনুসৰি চৰকাৰে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অংশ হিচাপে ৰাজ্যৰ বিভিন্ন পাব্লিক ৱৰ্কছ পথ বিভাগত খালী হৈ থকা 611টা পদ পূৰণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰাদেশিকতা আৰু মডেল মহাবিদ্যালয়সমূহত খালী হৈ থকা 743টা সহকাৰী অধ্যাপক আৰু 233টা তৃতীয় বৰ্গৰ পদ আৰু 524টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে ৰাজ্যৰ পৌৰ নিগমৰ নিৰ্বাচন বেলট পেপাৰ পৰিৱৰ্তে EVM মেচিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুনকৈ গঠিত বজালী জিলা পৰিষদৰ গঠনৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজুলীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰতো কেবিনেট সিদ্ধান্ত লোৱা হয়। ৰাজ্যৰ হস্ততাঁত শিল্প অধিক সমৃদ্ধিশালী কৰাৰ প্ৰসংগতো ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। পুনৰ টুল গেট বন্ধ কৰাৰ দাবী অখিল গগৈ। ক'লে কেইদিনৰ পিছত ৰাইজে ওলাই আহি টুল গেট ভাঙিব। ভোগালী বিহুত কোভিড বিধিৰ সময় সলনিৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিৱসাগৰ বিধায়ক অখিল গগৈ। সকলোকে কোভিড বিধি পালন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান বিধায়কজনৰ। কোভিডক লৈ অখিল গগৈয়ে কয় যে অসমত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰেই দায়ী। মুখ্যমন্ত্ৰীৰ কথা এতিয়া আইন। কোভিডৰ বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটিৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়। কোভিডৰ SOP সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে।
অসমীয়া উৎসৱক লৈ কাকো খেলা নকৰিবলৈ আহ্বান অখিল গগৈৰ। চৰকাৰে ক'ভিড সৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বৰ্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। কংগ্ৰেছ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদ কৰা লোকসকলক কোনো কৃষক বা অইন কোনো লোক নাছিল। তেওঁলোক সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অনা হৈছিল। প্ৰধানমন্ত্ৰী সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা নাছিল পঞ্জাৱ চৰকাৰে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ শংকাত প্ৰধানমন্ত্ৰীক আদৰিব নোযোৱা বুলিও মন্তব্য কৰিছে। এনে মন্তব্য সঁচাকৈ ভয়ংকৰ। কংগ্ৰেছৰ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী নহয়, কংগ্ৰেছ হাইকমাণ্ডো জড়িত আছে। বুধবাৰে সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে যোৱা বুধবাৰে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় 20 মিনিট ধৰি মাজবাটতে আবদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী। অৱশেষত তেওঁৰ নিজৰ জনসভালৈ নোযোৱাকৈ ভাটিন্দা বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হৈছিল। আনকি যোৱাৰ সময়ত বিমানবন্দৰত কোনোমতে জীৱন বচাই উভতি আহিল বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ঘটনাক লৈ এতিয়াও অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। তোলপাৰলৈ লাগিছে দেশৰ ৰাজনীতি। বিজেপিয়ে তীব্ৰ ভাষাৰে পঞ্জাৱ চৰকাৰক নিন্দা কৰাৰ বিপৰীতে বিৰোধী মন্তব্য কৰিছে যে জনসভা মানুহৰ সেৰেঙা উপস্থিতিৰ কথা জানিব পাৰি এই নাটক ৰচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে। এতিয়া ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলতে লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে এই ঘটনাৰ ওপৰত সঠিক তদন্তৰ দাবী কৰিছোঁ। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে এই ঘটনাৰ হিচাপে নিশ্চিতভাৱে দিব। পঞ্জাৱৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে। দেশৰ প্ৰধানমন্ত্ৰী এখন ৰাজ্যলৈ আহিব, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে হত্যাৰ ষড়যন্ত্ৰ কৰিব। এয়া কিদৰে হ'ব? প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত নিৰ্দিষ্ট ৰাজ্যখনৰ থাকিব। ইফালে এই ঘটনা সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে যোৱা 5 জানুৱাৰীত এই ঘটনা পৰিকল্পনা কৰা হৈছিল। এটা বিশেষ চেনেলৰ ষ্ট্ৰিং অপাৰেশ্যনত এই কথা প্ৰকাশ পাইছে।